Hello viewers, স্বাগতম জনাইছো মোৰ চেনেল আসামিজ আড্ডালৈ। আজি মোৰ লগত আছে এটা 4K এক্সন কেমেৰা। এইটো আপোনালোকে দেখিছে 4K এক্সন কেমেৰা হয় আৰু এইটো মই ফ্লিপকাৰ্টৰ পৰা আনিছো। আৰু এই এক্সন কেমেৰাটোৰ জৰিয়তে আগন্তুক দিনবোৰত মই কিছুমান আউটডোৰত ভাল ভিডিঅ' বনাবলৈ চেষ্টা কৰিম আৰু লগতে কিছুমান মটো ব্লগিং ভিডিঅ' থাকিব। সো যিসকল মোৰ সাবস্ক্ৰাইবাৰ আছে তেওঁলোকক অনুৰোধ জনাইছো আগন্তুক দিনত যাতে মোৰ ভিডিঅ'বোৰ চাই যায় আৰু লগতে যিসকল লোকে এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেওঁলোকে যাতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি লয় আৰু আহিবলগীয়া ভিডিঅ'সমূহ যাতে চাই যায়। তেতিয়াহলে আহক আজি বেছি দেৰি নকৰি এই এক্সন কেমেৰাটো আনবক্সিং কৰো। এইটো টেবুলৰ ওপৰত এক্সন কেমেৰাৰ লগত এখন চাকু ৰাখিছো। এই চাকুখনেৰে মই এই কেমেৰাটো আনবক্সিং কৰিম। আপোনালোকে চাই থাকিব।